পুনৰ কলা পতাকাৰ সন্মুখীন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি তামোলপুৰ বিধানসভা সমষ্টিৰ কুমৰীঘাটাত বিশাল যোগদান সমাৰোহলৈ বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তামোলপুৰত আঁচুৱে দেখুৱালে কলা পতাকা। সদৌ তামোলপুৰ মহকুমা ছাত্ৰ সন্থা আৰু দক্ষিণ ডেফেলিয়া আঞ্চলিক AJYCPৰ উদ্যোগত তামোলপুৰ আছু কাৰ্যালয়ৰ সন্মুখত তামোলপুৰত হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ সভাত আহোঁতে মন্ত্ৰীজনৰ প্ৰতিমূৰ্তি দাহ কৰা হয়। লগতে বাইক ৰেলী কৰি অহা অৱস্থাত বিজেপি মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, কা বাতিল কৰিব লাগিবই, কা আমি নামানো, খিলঞ্জীয়াৰ বিৰোধী বিজেপি গো বেক আদি ধ্বনি দি কলা পতাকা দেখুওৱা হয়। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট 7 News Now।